সকলোকে মোৰ চেনেলৰ আন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু এয়া দেখিছে আমি আজি আকৌ ওলাই আহিছোঁ। আজি আহিছে এয়া বৌদ আৰু ৰিম্পী, এফালে আহি নিয়ৰ আৰু এফালে দীপক দা। আৰু আজি যিহেতু শাওনৰ প্ৰথমটো সোমবাৰ, সেইকাৰণে আমি আহিছোঁ নুমলীগড়ত থকা বাবা থানলৈ। তো ব'লক আপোনালোককো দেখুৱাম বাবা থানৰ যি দৃশ্যাংশ, কিয়নো আজি যিহেতু শাওনৰ সোমবাৰ সেয়েহে হয়তো বহুত ভিৰ হ'ব তাত। তো মই আজি ব্ৰতো ৰাখিছোঁ, তো সেয়েহে মানে বাবা থানলৈ যাম বুলি ভাবি আছিলোঁ, যিহেতু দেৰগাঁৱৰ পৰা আহিলে মানে নিমিলে, সেইটো কাৰণে। তো ব'লক আপোনালোক মোৰ লগত। এয়া আমি পাই গ'লোহি বাবা থান, আৰু মই কোৱা নিচিনাকৈ আজি সঁচাকৈ বিৰাট ভিৰ হৈছে। এয়া আমি পালোঁ আমি পূজা কৰি মেলি এতিয়া আহি আছোঁ। আৰু ইয়াত যিহেতু আজি বহুত ভিৰ আৰু গৰমো বহুত বেছি, সেইকাৰণে বেছি সময় কৰা নাই। এয়া দেখিছে পুৰণা বাবা থান হয়, আৰু আমি ইয়াৰ বহুত ওপৰলৈ নগ'লোঁ, অলপ জাষ্ট অকণমান ওপৰলৈ গ'লোঁ আৰু ফটো মাৰিলোঁ, কাৰণ ইহঁতি বিৰাট উৎপাত কৰি আছে, সেইকাৰণে ইহঁতক অনাই নাছিলোঁ। আমি ৰিম্পীয়ে ময়ে অকণমান আহিলোঁ। তো এতিয়া আমি ঘৰ যাওঁ, হৈ গ'ল আৰু আজি ফুৰা। এভৰিৱান, আপোনালোকে দেখিলে আমি বাবা থানত চাকি জ্বলালোঁ, কিন্তু আজি ইমানেই বেছি ভিৰ যে ফুট এটাও ল'ব নোৱাৰিলোঁ ভগৱানৰ ওচৰত। সেৱা কৰিছিলোঁ যদিও ভিৰৰ মানে কোবত আহি ইমান কান্দিছে, তো গুচি আহিলোঁ। তাৰপিছতে এতিয়া আমি ক'ত বহি আছোঁ জানে? এতিয়া আমি বহি আছোঁ এনৰেলৰ মানে টাউনশ্বিপৰ ভিতৰত, কিয়নো বৌৰ মানে হস্পিটেলত কিবা কাম এটা আছিলে ইয়াৰে টাউনশ্বিপৰ। তো বৌ মানে কিবা ৰিপৰ্ট এটা ল'ব গৈছে, আৰু আমি অকণমান ইয়াৰে পাৰ্কতে বহি দিছোঁ, কিয়নো তাতে বহুত গৰম আৰু বহুত ভিৰো হৈ আছে, সেইটো কাৰণে। আৰু এয়া চাওক, আমাৰ আহিয়ে বহিলৈ চিপছ খাই আছে, আৰু গৰমত আজি বিৰাট মানে চিঞৰ বাখৰো লগাই আছে। তো এয়া আমি ইয়াত অকণমান বহিছোঁ, তাৰপিছত আমি কি কয় ৰিপৰ্টটো লৈ পেলাই আকৌ যামগৈ ঘৰলৈ।